অসম বিধানসভাৰ নিৰ্বাচনৰ যোৱাৰ সমান্তৰালকৈ ৰাজ্যত জোৱাৰ উঠিছে ৰাজ্যসভাৰ নিৰ্বাচনক লৈও। কাৰণ 16 মাৰ্চত অসমত ৰাজ্যসভাৰ নিৰ্বাচন। অসমত 3খন আসনৰ বাবে হ'ব এই নিৰ্বাচন। অন্ত পৰিব অসমৰ 3 সাংসদ ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা, ৰামেশ তেলীৰ কাৰ্যকালৰ। সেয়ে 3খন আসনক লৈ এইবাৰ জল্পনা কল্পনা শাসক বিৰোধীৰ। বিজেপিয়ে 3খন আসন দখল কৰাৰ দাবী কৰিলেও সাজু হৈছে কংগ্ৰেছকে ধৰি আন বিৰোধী তথা নিৰ্দলীয় প্ৰাৰ্থী। সাংসদ অজিত কুমাৰ ভূঞাৰ দৰে এইবাৰ ৰাজ্যসভাৰ কিন্তু এইবাৰ সাংস্কৃতিক জগত বৌদ্ধিক মহলত ব্যাপক চৰ্চা অজয় ফুকনৰ নাম ৰাজ্যসভা নিৰ্বাচনত। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰক্ষেপিত কৰাৰ কথা ওলাইছে সচেতন মহলত। কিয়নো সকলো ফালৰ পৰাই উপযুক্ত অজয় ফুকন ৰাজ্যসভাৰ বাবে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি জেললৈ যাবলগীয়া হৈছিল সংগীত পৰিচালকগৰাকী। সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত জুবিন মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰোঁতেই ভিক্টৰসহ গ্ৰেপ্তাৰ হৈছিল এইগৰাকী অজয় ফুকন। অৱশেষত মুকলি আকাশৰ তললৈ আহি অজয় ফুকনৰ আজিও ন্যায়ৰ বাবে মাত মাতি আহিছে আৰু জুবিনৰ বিশাল সত্ৰাক আগুৱাই নিবলৈ মুখ্য ভূমিকা পালন কৰি থকাও পৰিলক্ষিত হৈছে। পূৰ্বে বিধানসভা নিৰ্বাচন খেলাৰ মন মেলিছিল যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই সংগীত পৰিচালকগৰাকীয়ে ত্যাগ দিছিল এই সিদ্ধান্ত। কিয় বিধানসভাৰ নিৰ্বাচন নেখেলে এই বিষয়ত এক সংবাদমেল পাতি প্ৰকাশ কৰিছিল অজয় ফুকনে। কিন্তু এইবাৰ জুবিন গাৰ্গৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন খেলিবলৈ সাজু হ'বনে অজয় ফুকন, এই কথা তেতিয়ালৈ লক্ষণীয় হ'ব যেতিয়া বিতংকৈ মন্তব্য প্ৰকাশ কৰিব। অসমৰ ৰাইজেও মতামত দিয়ক অজয় ফুকনৰ দৰে শক্তিশালী কণ্ঠ ৰাজ্যসভালৈ নিৰ্বাচিত হ'ব লাগেনে নালাগে। লগতে সকলো ৰাজনৈতিক দলৰ নেতৃত্বই বিচাৰিলে সেয়া নিশ্চিত হৈ পৰিব অজয় ফুকন ৰাজ্যসভালৈ। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।